তো গাইছ আজি ভিডিঅ'ত আমি আজি গাহৰি গা ধোৱা ভিডিঅ' বনাম। এইটো হৈছে মটৰ, ই মাষ্টৰ হয়। ই মটৰ ফিটিং কৰি থ'ব, পুখুৰীৰ পৰা পানী ল'ব আৰু এইটোত গালৈ গাহৰি গা ধুৱাব। চাই থাকক আজি ভিডিঅ'টো। লগা ভালকৈ লগা। পাৰিবি নাই আকৌ? পাৰিবি নাই? তো গাইছ সিহঁতি কাম লাগি আছে, মটৰ ফিট কৰিছে। মই অকণ লাগি দিওঁ আৰু আপুনি অকল মটৰটো চুইচ দিব আৰু কদাল নমাই দিওঁ। এইপিনে চাই পেলাই দিওঁ, তাত পেলাই দিওঁ। নপৰিলেই অকণমান দহলে ভৰাই দিবি। তাকে মাটিত লগাই নহয় আকৌ। হৈ যাব। হৈ যাব, থৈ দে সেনেকে থৈ দে। আৰু পানী অকণমান এক বাল্টিং দি দে আকৌ। সেইবোৰ একো নকৰিবি, বাদ দে চফা কৰিবি দে। মটৰ চুইচটো দে, মই দিম। মটৰ চলি গ'ল এতিয়া গাইছ। এতিয়া ঢেৰ নালাগে, এটাই হ'ব। নালাগে ক'লে কি বুজিবা? তাত গা ধুৱাব এতিয়া। এইকেইটা এইটো কা ছাগলী? হেল্ল' কয় দে। মোক ওচৰত উঠাবলৈ ৰ। ইয়াত ধৰি যা। নচলালে এনেকুৱাই হয়। ওলাব নাই পানী আজি? অলপ অফ কৰি দিয়ক। ওলাব নাই পানী আজি? ওলাব, অকণমান অফ কৰি দিয়ক। কিটো এৰি থ'বলৈ দে আকৌ। বহুত লং হ'ব। পাৰিবিনে নোৱাৰি পানী লাগিব? পাৰিম, বহুত দিন নচলালে এনেকুৱাই হয়। নহয় যদি মই উলিয়াই দিওঁ নে? কেনেকৈ? মই উলিয়াই দিওঁ নে কি বোলো পানী বোলো? গাইছ আজি কৈছে আজি নিজে পানী উলিয়াম বোলে। মটৰ এৰা লৈ আছে।
অ' গাইছ মটৰ বেয়া হ'ল কাৰণে এতিয়া মটৰ আমি চলাব নোৱাৰিলোঁ এয়াৰ বাৰে কিবা হ'ল এতিয়া ৱাটাৰ চলাই পানী আছে সেইকেইটা কাম লগাব পাৰিছে আৰু এই ঘৰত পানী ভৰালে গোটেই পানী কৰিলে ঘৰ মাৰ্কেট নাই ঘৰত পানী হ'বলৈ গ'লে গোটেই পানী কৰিলে গৈছোঁ এতিয়া এইখিনি পানীয়ে গাহৰি গা ধুৱাবই তহঁতৰ গাহৰি বিকি পিনি বিক্ৰী কৰি আকৌ গাইছ ইহঁতৰ ঘৰত এবাৰ গাহৰি পোৱালি দিব হেনো আৰু তাৰ আগতে গাহৰি অলপ আছেই দুটাকৈ বিকিম নে কি ক যদি লাগে ল'বলৈ কৈ দিয়াৰ পৰা কৈ দিয়ক গাইছ এই গাহৰি পোৱালি কৰিম কৈছে নাই গাহৰিখিনি হেনো গাহৰি পোৱালি বিকিম বুলি কৈছে যদি আপোনালোকৰ লাগে লৈ যাবলৈ কৈছে কৈ দিয়ক লৈ যাবলৈ কৈ দিয়ক আপুনি কৈ দিয়ক মই ক'লোৱেই নাম্বাৰ হেৰি কৈ দিয়ক ডিটেইলছ কম লিখি দিব বুলি হয় নাই ভালকৈ চাফা কৰি দিয়ক এই গু আছেইচোন একোচোন গু চফা নকৰ অকল গা ধোৱা নেকি তোৰ নাম তোৰটো ভাঙিবই তাই ঘৰতে ভাঙিবই দিয়ে মটৰ চলাই মটৰ কাম নিদিলে এতিয়া ৱাটাৰ চলাই পিন্ধ ঘৰৰ ভিতৰত পানী ভালি নে কেলে তেতিয়াহ'লে ক'ত ভালি অকল লেট্ৰিন তাৰপিছত গাহৰি ধুৱাবলৈ লৈ আহিলে চিধা যা পানী শেষ হ'ব নহ'লে ভিতৰত ভৰাগে আকৌ ভালকৈ চাব এইটো নতুনকৈ বনাইছে প্লাষ্টাৰ হৈছে মানে ইয়াৰ গুখিনি চাব ক'লে আছেচোন আকৌ এই দুটা আছেই মাইকী কোনটো এইজনী কৈ দিয়ক মাজতে মানে আমি হেৰি কুকুৰা বনাম আৰু কৈ দিয়ক এই গোটেই ঘৰৰ ভিতৰত পানী কৰি দিলে শুন গাইছ ইয়াক চব গাহৰি ধুৱাই আছেই গতিকে বহুত টাইম হৈ গ'ল গাহৰি ধুৱাই থকা ধুৱাই আছে হৈছে নাই ধুই মই এতিয়ালৈকে এইফালে বহুতবাৰ আহিলোঁ বহুতবাৰ পাহৰিলোঁ ভিতৰত বহুতবাৰ ওলালে হ'ল না ধুই এইটো আকৌ আহি গ'ল পাটনাটো আকৌ কৰিলে হয় অকল এইকেইটা ধুৱাব লৈছ ধোৱা নি ইয়াতো আজি গাহৰি ধোৱা হৈ গ'ল এতিয়া ঘৰৰ ভিতৰত পানী ভৰামগৈ আৰু
যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অঁ বল দিয়া বল পানী নোচোৱা কৰি থাক বাই বাই টাটা সি ইউ টেক অফ ইণ্ডিয়া তো গাইছ গাহৰি ধোৱা হৈ গ'ল আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিম আৰু অকণমান দেখাম নি চাওঁ গাই আজি গাহৰি গা ধোৱা হৈ গৈছে এতিয়া এটি ঘৰ ভিতৰত পানী ভৰা লাগিছে এটি বাথৰুমত পানী ভৰাই আছে তাৰপিছত এইফালে সিহঁতি গাহৰি কাৰণে দানা বনাই থৈছে দানা তাৰপিছত গাহৰিক দিবলৈ কাৰণে ক'ত গ'লি তো গাইছ এতিয়া আমি ঘৰ ৰাখিবলৈ আহিছিলোঁ ইয়াত মানে মাকে ক'বলৈ গৈছে এনে কি হয় মাজা নেকি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গাহৰি গা ধোৱা ভিডিঅ' চাই কেনেকুৱা পালে ক'ব কৈ দে বাই বাই বুলি বাই বাই আৰু কৈ দে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি বুলি কৰি তেতিয়াহ'লে বাই বাই